সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ। আজি মই ব্লগটো কলেজৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজি কলেজ বন্ধ, বিশ্বকৰ্মা পূজা। চ' সেয়া এতিয়া আমি গৈ আছোঁ, যাবলৈ ওলাইছোঁ কম্পিউটাৰ তালৈ, মানে কম্পিউটাৰ চেণ্টাৰলৈ। আজি ক্লাছ নহয়, মানে পূজা খাবলৈ মাতিছে ছাৰে। চ' আমি ওলাই আছোঁ। সেয়া আজি ভণ্টিহঁতি যাব মোৰ লগত, সেইটো পূৰা মানে সাজি কাচি ওলাই লৈছে আৰু সেয়া মই দেখাম আপোনালোকক। এই বৈ বৈ কি হ'ল? সেয়া এইজনী চব সাজি কাচি ৰেডি, মানে সেয়া সেয়া নিজৰা চাওঁ এজনী কৃষ্ণমণি আৰু কোন আছে? আৰু এজনী চুনু। এয়া এই নামটো কি যে দেৱী। সেয়া তৰু, এয়া মিতালী। আমি ওলাই মেলি ৰৈ আছোঁ। সেয়া গেট বন্ধ, কলেজৰ গেটটিকে ওলাব গৈছিলোঁ। কলেজৰো গেট মাৰি থৈছে। এতিয়া দেখিছিলে মই ভিডিঅ'টো তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। সেয়া হোষ্টেল গেটো মাৰি থৈছে, নাজানো আমি যাব পৰা নে নাপাওঁ। ছাৰক ক'ব লাগিব খুলি দিবলৈ। ওলাই মেলি ৰখি থকাটোৱে একদম মানে বৰ লাগে আৰু চাব ভিডিঅ'টো। আজি আমি যাম, তাতো পাৰিলে দেখাম, ফটো চটো মাৰিম। তাত পাৰ্কত সোমাম, চকিডিং পাৰ্কত, এনেই আৰু তাত বিশেষ একো নাই। সেয়া পূজা, এহেঁতি পূজাহঁতিও ওলাইছে। পূজা পাহাৰী চব মানে আজি ওলাইছে। ছাৰে গাড়ী ধুই মেলি চাফা কৰি থৈ দিছে। চাই থাকিব। আমি ওলাই আহিছোঁ। এয়া গোটেইবিলাক তাত পূৰা আমাৰ মানে গ'লে গ'লে পূৰা পূজা পাতিছে। চাই দে তহঁতি আৰু ইমান পিছত আহিছ যে। এয়া চাই থাকিব, এইফালে চবফালে পূজা, এয়াতো পূজা, এইফালে আমি অকণ তাত যাম, চেণ্টাৰতহে সোমাম। আমাৰ কম্পিউটাৰ চেণ্টাৰ আমি চেণ্টাৰৰ পৰা ওলালোঁ। জাষ্ট আমি ইয়ালৈ অকল 4জনীহে আহিলোঁ। ইয়াত আমাৰ চেণ্টাৰ আছে কম্পিউটাৰৰ। আমি জাষ্ট ওলাই আহিছোঁ, তাত ভণ্টি 3জনী ৰখি আছে। সিহঁতি মানে বৰিং হৈ গৈছে ৰখি আছোঁ। আহিলোঁ, খাই মেলি আহিলোঁ। চাই থাকিব। তাত মানে ভিডিঅ' কৰা নহ'লে ছাৰহঁতৰ আগত অলপ বেয়া লাগে দিয়কচোন। এয়া আমি ৰছী পিন্ধিলোঁ, চবেই পূজা ৰছী, কিন্তু পূজা কৰিবলৈ নহ'ল মানে আমি ফাৰ্ষ্টে খাই দিলোঁ। তো খোৱাৰ পিছততো তাৰ পাছততো আমি হেৰি কৰিব নোৱাৰি ন, পূজা কৰিব নোৱাৰি। তাৰপিছত নি ছাৰক কৈ ৰছী এডাল চবেই পিন্ধি ল'লোঁ। ৰছী পিন্ধালি দেখাই দে। সেয়া ভিতৰত সোমাই দিলোঁ, চবেই এজনী ঘড়ীৰ ভিতৰত সোমাই গ'ল। সেয়া আমি অকল এতিয়া 4জনী আছোঁ, আৰু তাত 3জনী আছে। সেয়া ভিডিঅ'টো চাই থাকিব। আজি আমি অলপ খেলিম মেলিম, বিশেষ একো নাই। সেয়া আমি ইয়াত চিলড্ৰেন পাৰ্কলৈ আহিলোঁ। এয়া তাৰপৰা ফাৰ্ষ্ট কম্পিউটাৰ ক্লাছত সোমাই মেলি আহিলোঁ, পূজা চূজা কৰিলোঁ। এতিয়া আহিছোঁ সিহঁতি ইয়াত সোমাবলৈ। সেই 3জনী নগ'ল, মানে থাকি গৈছিলে। এজনী সেই ওপৰত উঠি আছে। হেল্ল' অলপ দেৰি হ'ল আকৌ। সেই কিজনী নিজৰা এং, নিজৰা এং, বেবী এং। সেয়া এবাৰ তৃষ্ণামণি পাল বা আমাৰ ধুনীয়া জ্বলি, এবাৰ জোনলা জ্বলিছে। তাৰ লাজে লাজে সি লাহে লাহে কৰি আছে বেছি। কেনেকুৱা হৈছে পাৰিছনে? মই ঠেলি দিম ৰ।
এয়া আমাৰ ভণ্টিজনী খুব বেছি লাজ কৰিছে মানুহে দেখিব বুলি এয়া চা তৰুলতা এয়া আমি এতিয়া ওপৰত আছোঁ সিহঁতে যাবলৈ উৎপাত হৈ আছে গৈছোঁ ৰ মই আমি এতিয়া ওলাইছোঁ যদিও অলপ এনেই সোমাই গ'লোঁ আমি তালৈ আহিছিলোঁ এনেই অলপ খাওঁতে সোমাই গ'লোঁ এয়া ইমান একচুৱেলি চিলড্ৰেন পাৰ্ক হয় ডাঙৰ মানুহৰ কোনো এলাও নাই আমি এনেই আহোঁ এয়া আমি গৈছোঁ চাই থাকিব আমি হোষ্টেল পালোহি এয়া কলেজ পালোহি ইমান ৰ'দ সেয়া আৰু গ'লোঁ আহিলোঁ সেয়া কলেজ সেয়া হোষ্টেল সেইকেইজনী আগে আহি মেলি ফটো মাৰি মেলি আছে পালোহি মা পালোহি যেনে তেনে সেয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব মই হোষ্টেল পালোহি পালোঁ মানে সোমালোৱে আৰু অঁ নেৰিছোঁ ভাগৰ লাগিছে